Hello everyone, welcome back to my channel. So আজি ভাই দুজাৰ সকলোকে ভাই দুজাৰ বহুত বহুত শুভকামনা থাকিল আৰু আজিও আমাৰ পুৰা একদম ভাই দুজাৰ কাৰণে প্ৰিপাৰেচন চলি আছে। সো ৰাতিপুৱা এতিয়া বাজিছে 8টা আজি পিনিম খাৰি সো হেতু কাৰণে হেতু প্ৰেছ কৰিব লাগে সো প্ৰেছ কৰিবলৈ ওলাই আছো আৰু ইফালে মায়ে কিচেনত পুৰা লাগি আছে ভন্টিও লাগি আছে। সো আজি ব্লগটো এনেদৰে আৰম্ভ কৰো আগলৈ ভিডিঅ চাই থাকিব। এতিয়া ভাইটিকা লগাবলৈ ষ্টাৰ্ট দিছো আৰু আগতে কেনেকৈ লগাইছিলো সব পাহৰি গৈছো নিয়ম বিলাক বছৰি বছৰি শিকাই দিব লগিয়া হয়। সো এতিয়া পেহিয়ে শিকাই আছে সো আমি লগাই আছো মই আৰু সৰু ভন্টিয়ে ডাঙৰ ভন্টিহঁতে তাই লগাব নোৱাৰে কাৰণ তাইৰ বটা শহু দেউতা ঢুকাইছে সেই কাৰণে সো আমি দুজনী লগাই আছো। আমি সদায় দাদাহঁতৰ সৈতে ভাইটিহঁতক একেলগে ফুট লগাই দিওঁ। আজি দেউতাহঁত যাব ডাঙৰ জেঠাই ঘৰলৈ পেহী আমাৰ ঘৰলৈ আহিছে আৰু মাজু জেঠাই সৈতে একেলগে এখন গাড়ীতে মানে ডাঙৰ জেঠাই ঘৰত গৈ পেলাই ফুট লগাব একেলগে। সো লিলুৱে লৈ যাব সি গাড়ী চলাই লৈ যাব সেইকাৰণে তাক ফুট আগতে লগাই দিব লগা হ'ল কাৰণে বিশাল আৰু লিলুক আগতে ফুটটো লগাই লৈছোঁ আৰু এফালে ভণ্টিয়ে ফুট লগাই আছে ময়ো লগাই আছোঁ। সেইকাৰণে লিলুক আগতে লগাই দিবলগীয়া হৈ গ'ল নহ'লে দাদাহঁতৰ সৈতে একেলগে লগাওঁ। ফুলৰ মালাটো আমি নাৰ্জী ফুল দিয়ে লগাওঁ বনাই পেলাই কিন্তু এইবাৰ ফুল পাবলৈকে নাই সেইকাৰণে এনেকুৱা মচুন্দা নে কি কয় সেই ফুলটো সেইখিনি ফুল দি পেলাই বনোৱা হৈ গৈছে আৰু এফালে ভাইটিয়ে মোক ফুটটো লগাই আছে আৰু ছোৱালীজনীয়ে একদম পূৰা চাই আছে আৰু মানে তাইৰ মনটো খুবেই বেয়া কাৰণ ভতিজা ল'ৰা মানে আহি পোৱা নাই এতিয়ালৈকে তাই লগাবৰ কাৰণে। মাহঁতৰো সেই একে চিষ্টেম এইবাৰ গোটেই মাহী দুজনী আমাৰ ঘৰলৈ আহিছে আৰু মামাক ফুট লগাইছে তেনেকৈ নেক্সট ইয়েৰটো বেলেগ মাহী ঘৰত হ'ব আৰু আমাৰ মাহঁত বা বেলেগ সৰু মাহী ঘৰত হ'লে মাজু মাহী আহি যাব তেনেকৈ মানে তিনিজনীয়ে বছৰি বছৰি এনেকৈ জেগাটো খেলাই লয় আৰু একেলগে ফুটটো লগায় সেইকাৰণে এতিয়া মামা লগাইছে। टीका लगाएर ढोक्नु न टीका त लाउनु नि यस्तो गर अनि हात यस्तो गर चिटिक्क पर्नु जा जा तिम्रो खुट्टा पनि दिदी ढोकिहाल्नुहुन्छ मामा अजाले बुढीले भएन मामाको सानो हुन्छ अब अर्को लाइन पुरा कठोर तपस्या गर्नुहुन्छ आन्टी कान्छी छोरी भनेर মাহীহঁতৰ ফুট লগা হৈয়ে গ'ল আৰু এতিয়া দাদাহঁতো আহি পালে চ' এতিয়া আমি দাদাহঁতক ফুট লগাম মই আৰু স্মিতাই। এইবাৰ মাৰ গা অলপ বেয়া হোৱাৰ কাৰণে ইমান এটা মানে খোৱা বস্তুবিলাক বনাব পৰা নাই মানে তিলৰ লাড্ডু পকৰা এইবিলাকতো বনাবলৈকে নহ'ল। এই খাৰু পিঠা যিটো কয় সেইখিনি যিটো পৰম্পৰাগত বনায় সেইখন বনাইছে আৰু লাডু এনেকুৱাই আৰু সৰু সুৰাকৈ বনোৱা হৈ গ'ল। এতিয়া ডাঙৰ দাদাক ফাৰ্ষ্টতে মানে পূজা কৰি লৈছোঁ এনেকৈ ফুলটো দি পেলাই মানে 3বাৰ সেৱা কৰিব লাগে তাৰ মানে এইটো আয়ু বাঢ়িবৰ কাৰণে কৰে বুলি কিনে কয়। ইয়াতো বহুত নিয়ম আছে সদায় সদায় পাহৰি থাকোঁ। পেহীয়ে আমাক মানে হাতে দি কৰি তাৰপিছত ভৰিত নি মূৰত দিবলৈ দিছিলে কিন্তু আকৌ নিয়মটো চেঞ্জ হৈ গ'ল আকৌ ভৰি দি ষ্টাৰ্ট কৰি আকৌ কি বুলি কয় হাতত আনিবলৈ ক'লে আৰু এইটো পিন্ধাই থকাটো হ'ল যজনকা বুলি কিনে কয় আৰু মই মালা পিন্ধাই আছোঁ সৰু ভণ্টিয়ে যজনকা পিন্ধাই দিছে। এতিয়া ডাঙৰ ডাঙৰ ফুট লগাই লওঁ।
ভাইদুজৰ গোটেইখিনি হৈ গ'ল পৰ্বটো মানে ফুটচুট লগাই হৈ গ'ল গোটেইখিনি দাদাহঁতক আৰু ভাইটিহঁতক লগালোঁ প্ৰথমতে ভাইটিহঁতক লগালোঁ মানে লিলুৱে গাড়ী চলাই লৈ যাব দেউতাহঁতক জেঠাই ঘৰলৈ সেইকাৰণে পটককৈ সিহঁতক লগাই দিলোঁ তাৰপিছত দাদাহঁত আহি লগালোঁ পানীও খালোঁ আৰু তো এতিয়া দেখাম গিফ্ট এইটো দিছে ডাঙৰ দাদাই এই কিয় gift hello guys chai pi lo ke hello guys chai pi lo etu dise photo dadai aru bhaitie dise photo to frame korot khumai thole ek minute dekhaisu aru etu dise bhaitie photo frame amar tintar ki hena surprise diba dhorisila ako photo bisari joi teneke surprise dise তাৰপিছত এতিয়া খুব ভাগৰ লাগিছে আৰু বিশেষকৈ শাৰী পিন্ধিছোঁ চ' গৰম বহুত উঠিছে কিন্তু বৰষুণ আজি দিছে ৰ'দে চাওক ৰ'দ দিছে চ' বৌহঁতো আহিব ভাইটিক লগাব বৌয়ে সদায় ভাইটিক লগাই যিহেতু সেইকাৰণে বাট এতিয়া অকণমান জিৰাই লওঁ আৰু অকণমান ৰুমবিলাক খেচনি হৈছে সেইখিনি চিজিল কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ গাড়ীত হে বাবু বাবু এক মিনিট চাবচোন দেই বাবু এইটোকে শিকিছে আৰু তাই আৰু কক ফেৰি ফেৰি চৰি ফেৰি ये तो पकड़ आने के लिए मगो अरे हाँ बच्चे हाँ गरा था यही हमला खाने हो गरा गरा था के चीते दादा है आंटी को दियो बर्मा को अलिकति तीन गरा मेरो हैन मात्र दादा यहाँ नटेक नै छोरी पिलाउँदैन नि ए पिलाउँदैन बस हामीले पिलाउँ अब अलिकति चामल लियो यहाँ खेलेर हात केही छैन टाउकोमा दियो टाउकोमा दिएर नमस्ते गरेर टाउकोमा दिदेऊ सिकाउँदै राम्रो यहाँ पहिला यहाँ पनि यहाँ ছোৱালী দিনটো ৰখি ফূৰ্তি পাইছে যে তাইৰ দাদা আহি পালে এতিয়া আৰু এতিয়া তাই ফাৰ্ষ্টতে পানী দি পেলাই মানে এনেকৈ গোটেই চাৰিওফালে একচুৱেলি ঘূৰিব লাগে জেগা নাই দেখি পেলাই হাতেদি তেনেকৈ ঘূৰাই পেলাই আমিও তেনেকৈ কৰিছোঁ বাৰু চ' তাইক মোমায়েকে শিকাই আছে যে কেনেকৈ কৰিব লাগে আৰু তাই তেনেকৈ কৰিছে বহুত ধুনীয়াকৈ পূজা কৰিছে চ' দেখিও ভাল লাগিছে আৰু তাই বহুত ফূৰ্তি পাইছে তাৰ কাৰণে ছোৱালীৰ ফুট লগোৱা হৈ গ'ল এতিয়া বৌয়ে ভাইটিক ফুট লগালে আৰু বৌকো ভাইটিয়ে ফুট লগালে বৌয়ে বছৰি তাক ফুট লগায়ে মানে কি হ'ল তাৰ প্লেটটো ভালকৈ সজোৱা নাই কাৰণ মানে সি অলৰেডি খাই তাৰ পেটটো পেটলাই হৈ গ'ল সেইকাৰণে আৰু এতিয়া মানে ভাইটিয়ে ছোৱালীকো লগাই দিছে ফুট মোমায়েকক বা বাপেককো ফুট লগাব দিব পাৰি সেইকাৰণে আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং